আসসালামু আলাইকুম রহমতুল্লাহি ওয়া আশা কৰোঁ আপোনালোকক আল্লাহ তাআলাই ভালে ৰাখিছে। আপোনালোকৰ দোৱাত আল্লাহ তাআলাই মোকো ভালে ৰাখিছে। তো যা হওক, মই আপোনালোকৰ সন্মুখত আজি প্ৰথম দিন উপস্থিত হৈছোঁ। যে এইটো কাৰণে উপস্থিত হৈছোঁ, আপোনালোকেতো সকলোৱে কোৰাণ শৰীফ পঢ়ি আছে আৰু সকলোৱে জানেও, বহুতো আপোনালোকে জ্ঞানী। তথাপিও মই গুণাগাৰে জ্ঞানীক ইশাৰা দিবৰ কাৰণে মই ওলাইছোঁ। মই গুণাগাৰে আপোনালোকৰ সন্মুখত সূৰা ফাতিহাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ বা অৰ্থসমূহ মই দাঙি ধৰিম। আপোনালোকে হয়তো বহুতে অৰ্থসমূহ জানে, তথাপিও মই আপোনালোকৰ সন্মুখত সূৰা ফাতিহাৰ ফজিলত, ইমানটো ফজিলত ক'ব নোৱাৰিম, তথাপিও থুলমূলকৈ আপোনালোকৰ মাজত মই সূৰা ফাতিহাৰ অৰ্থসমূহ ক'ম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো সূৰা ফাতিহা পবিত্ৰ কোৰাণ শৰীফৰ প্ৰথম আৰম্ভণি সূৰা। যে সূৰা ফাতিহা পবিত্ৰ কোৰাণ শৰীফৰ আৰম্ভণি সূৰা। আমাৰ পবিত্ৰ কোৰাণ শৰীফত 114টা সূৰা আছে, তাৰে ভিতৰত প্ৰথম সূৰা। সূৰা ফাতিহা হৈছে মানে শুৰু কৰা বা আৰম্ভ কৰা। যে কোনো কিতাপ খুলিব গ'লে আমি সূৰা ফাতিহা পঢ়িব লাগিব, অনিবাৰ্য। আৰু সূৰা ফাতিহা প্ৰথম নাজিল হৈছে সেইটো নহয়। সূৰা ফাতিহা প্ৰথম নাজিল হোৱা নাই। ইকৰা বিস্মি ৰাব্বিকাল্লাযী এইটো প্ৰথম নাজিল হৈছে। কিন্তু সূৰা ফাতিহাৰ বহুতো গুৰুত্ব আছে, বহুতো ফজিলত আছে। মই ইমান ফজিলত কৈ শেষ কৰিব নোৱাৰিম, তথাপি আপোনালোকৰ সন্মুখত অৰ্থসমূহ মই দাঙি ধৰিম বুলি ভাবিছোঁ। যে পবিত্ৰ কোৰাণ শৰীফৰ সূৰা ফাতিহাৰ এনেকুৱা ফজিলত, এনেকুৱা কথা আছে যে কোনো আলিমেও কৈ শেষ কৰিব নোৱাৰিম। কাৰণ বহুত গুৰুত্বপূৰ্ণ বহুত অৰ্থসমূহ আছে, আৰু সেই অৰ্থসমূহ আমাৰ সকলোৰে জানা দৰকাৰ। যে এদিন হজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনেকৈ নামাকৰণ পালে চাওক। এদিন হজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন ব্যক্তিৰ লগত সাক্ষাৎ হ'ল। অচিনাকি এজন ব্যক্তিৰ লগত সাক্ষাৎ হ'ল। সাক্ষাৎ হোৱাৰ লগে লগে সেইজন ব্যক্তি হজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামক নাম ধৰি মাতিলে, হে মুহাম্মদ, হে মুহাম্মদ বুলি যেতিয়া নেকি ক'লে, হজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম উত্তৰ দিলে লাব্বাইক। উত্তৰ দিলে কি? লাব্বাইক। হজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া নেকি কৈছিল লাব্বাইক, তেতিয়া আমালোকৰ দয়া নবীৰ মায়া নবীৰ সন্মুখত সেই ব্যক্তিজনে কলেমা শ্বাহাদত পঢ়ি ক'লে, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ৰাছুলুহু। মই সাক্ষী দিওঁ যে এক আল্লাহৰ বাহিৰে অন্য কোনো মাবুদ নাই। আকৌ সাক্ষী দিওঁ যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বন্ধু ৰাছুল। হে মুহাম্মদ, তুমি মোক চাই ভয় নাখাবা। তেতিয়া হজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ কোৰাণ বিশেষকৈ তেখেতৰ ইমান জানা নাছিল। আৰু সেইজন ব্যক্তি কোন পিছলৈ চাব। যে সূৰা ফাতিহা যেতিয়া নেকি নামাকৰণ পালে, তেতিয়া তেখেতে ক'লে যে হে মুহাম্মদ, তুমি মোক চাই ভয় নাখাবা। তেতিয়া তেখেতে কলেমা শ্বাহাদত পঢ়ি এনেকুৱা ধৰণৰ মাত দিলে, তুমি চাই মোক ভয় নাখাবা, মই হ'লোঁ তোমাৰ বন্ধু জিব্ৰাইল আমিন। সুবহান আল্লাহ, সুবহান আল্লাহ। কিমান মোক একমাত্ৰ আল্লাহ তাআলাই পঠাইছে, আৰু আল্লাহ তাআলাই আপোনাৰ লগত সাক্ষাৎ কৰিবৰ কাৰণে মোক আল্লাহ তাআলাই পঠাইছে, যে আপোনাক পবিত্ৰ কোৰাণৰ আল্লাহৰ বাণী, আল্লাহ তাআলাৰ আল্লাহৰ বাণী মোক শিকাবলৈ আপোনালোক পঠাইছে। সুবহান আল্লাহ। তো যেতিয়া নেকি এনেকুৱা ধৰণৰ কৰিলে, তেখেতে হীৰা পাহাৰ, সকলোৱে জানে, হীৰা পাহাৰত বহি তেখেতক সেই সূৰা ফাতিহাটো দিলে, আৰু তেখেতে তাৰ পৰা সূৰা ফাতিহা নাম পালে। সূৰা ফাতিহা মানে হৈছে শুৰু কৰা। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। মোক শয়তানৰ পৰা, নিজৰ ভাষাত মোক শয়তানৰ পৰা আঁতৰত ৰাখা, শয়তানৰ পৰা মোক দূৰত ৰাখা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ।
আলহামদুলিল্লাহি ৰব্বিল আলামিন, যাৱতীয় প্ৰশংসা আল্লাহ তাআলাৰ ওপৰত, যে নেকি বিশ্বজগতৰ ৰব। যে আমি সকলোৱে প্ৰশংসা একমাত্ৰ আল্লাহ তাআলাৰ ওপৰতে কৰিব লাগিব, যি ৰব্বুল আলামিন আমালোকক দুনিয়াত কি কৰি আছে, হৈ আছে, সকলোক লালন পালন কৰি আছে। সেইকাৰণে যাৱতীয় প্ৰশংসা আল্লাহ তাআলাৰ ওপৰত, যিয়ে নেকি বিশ্বজগতৰ ৰব। আৰু ৰহমান ৰহিম, পৰম করুণাময় অসীম দয়ালু আল্লাহ, পরম করুণাময় অসীম দয়ালু রহমান, রহম करने वाला मालिक अल्लाह। मालिक यौमिद्दीन, বিচার देने वाला मालिक। इय्याका नअबुदु व इय्याका नस्ताईन, তোমাৰে একমাত্ৰ তোমাৰে ইবাদত কৰি আছোঁ আৰু তোমাৰে পৰা সাহায্য বিচাৰি আছোঁ। ইহদিনাছ সিৰাতাল মুস্তাকিম, আমালোকক সৰল বাট দেখুৱাই দিয়া। সিৰাতাল লাযিনা আনআমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, এনেকুৱা সৰল বাট দেখাই দিয়া যিসকলৰ প্ৰতি তুমি নেকি গজব নাজিল কৰা নাই, আৰু যিসকল নেকি তোমালোকৰ প্ৰতি আকৰ্ষণ আছে, তোমাৰ ৰাস্তাত চলি আছে, সেইসকলৰ প্ৰতি আমালোকক তেনেকুৱা ধৰণৰ বাট দেখাই দিয়া। আৰু যিসকলক তুমি নেকি গজব নাজিল কৰিছা, যিসকলক নেকি তুমি নাৰাজ, এওঁলোকৰ পৰা আমালোকক দূৰত ৰাখা। তো লাষ্টত কৈছে আমিন, মানে কবুল কৰা। তো যিয়ে নহওক, সূৰা ফাতিহাৰ মানে বহুত ফজিলতো আছে। এই সূৰা ফাতিহা পঢ়ি যদি আপোনালোকে যিকোনো কাম আৰম্ভণিতে যদি কাম কৰে, বহুত আপোনাৰ নেকি আছে, আৰু তাতে আপোনাৰ ৰহমত হ'ব। গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে চাই বা অৰ্থসমূহ অলপ জানিব। মই গুণাগাৰে যেনেকুৱা পাৰিছোঁ এনেকৈ কৈ দিছোঁ, তো ইয়াতে ভুলো হ'ব পাৰে। গতিকে আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, যাতে আল্লাহ তাআলা ইছলামৰ প্ৰতি বা কোৰাণৰ তৰ্জমাসমূহ বা ভালদৰে মই জানিব পাৰোঁ। আৰু এই পবিত্ৰ কোৰাণ শ্বৰীফ যদি আমি সকলো মুমিন মুছলমানে যদি জানো, আমি ইছলামৰ প্ৰতি আমি বহুত আকৰ্ষিত হ'ম। আৰু আজি আমি বহুতো ইছলামৰ পৰা দূৰত আছোঁ, এইটোৰ কাৰণে যে আমি পবিত্ৰ কোৰাণৰ অৰ্থ জানো, যাৰ কাৰণে